জয় অসম জনজাতিসকল, আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ এখন অসমীয়া প্ৰশ্ন কাকত আৰু এই অসমীয়া প্ৰশ্ন কাকতখন বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় তোমালোকৰ আগন্তুক যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে। আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন ৰিপিটেড অহা যিখিনি প্ৰশ্ন আছে সেইখিনি ইয়াত সন্নিৱিষ্ট আছে, তোমালোকে দেখিবৰ কাৰণে সক্ষম হ'বা। লগতে কিছুমান নতুন নতুন প্ৰশ্নও সন্নিৱিষ্ট হৈ আছে। গতিকে যদি তোমালোকে অনুশীলন বৰ্তমানলৈকে এই প্ৰশ্ন কাকতখন নাই কৰা, নিশ্চয় কৰি ল'বা আজিয়ে। আৰু কাৰণ এই প্ৰশ্ন কাকতখনৰ পৰা বহুত বেছি প্ৰশ্ন তোমালোকৰ আগন্তুক যিকোনো পৰীক্ষাত কমন পৰা চান্স এটা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যন পেপাৰখনৰ PDF ফাইল আৰু ফটোকপি আমাৰ ওচৰত উপলব্ধ আছে। যদিহে তোমালোকক লাগে বুলি তোমালোকে ভাবা, তেনেহ'লে জাষ্ট এটা সৰু কাম কৰা, যদি চেনেলটি ছাবস্ক্ৰাইব নাই কৰা চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা পোনপ্ৰথমতে। তাৰ পাছত তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জড়িত হৈ লোৱা। আৰু জড়িত হ'বৰ কাৰণে জাষ্ট তোমালোকে হোম স্ক্ৰীণত যিটো নাম্বাৰ দেখিছা তাত এটা মেছেজ কৰিলে হ'ল তোমালোকে। আৰু মেছেজ কৰাৰ লগে লগে হোৱাটছআপ চেনেলৰ লিংক পাই যাবা। লিংকত ক্লিক কৰিলে এই প্ৰশ্ন কাকতখনৰ ফটোকপি দেখিবৰ কাৰণে সক্ষম হ'বা। লগতে PDF ফাইল আমাৰ ৱেবছাইটত আপলোড কৰি থোৱা আছে। গতিকে যদি তোমালোকক PDF ফাইল লাগে তেনেহ'লে তোমালোকে আমাৰ ৱেবছাইটত গৈ পিনি এই PDF ফাইলখন ডাউনলোড কৰি ল'ব পাৰা। আৰু যিসকলে নাজানা ৱেবছাইটত গৈ কেনেকৈ ডাউনলোড কৰিব লাগে PDF, তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা। ভিডিঅ'টো শেষত মই প্ৰচেছটো দেখাই দিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, মোৰ ভইচ আমি ইমানতে সমাপ্ত কৰিছোঁ। অন্য ভিডিঅ'ত লগ পাম বুলি বহুতে বেছি আশা কৰিলোঁ। ধন্যবাদ। যদিহে তোমালোকক প্ৰশ্ন কাকতখনৰ PDF ফাইল লাগে তেনেহ'লে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ নাইবা গুগলত তোমালোকে চাৰ্চ কৰিবা ডিটেইলছ অসমী বুলি আৰু চাৰ্চ কৰি দিবা। চাৰ্চ কৰাৰ পাছতেই তোমালোকে ইয়াত নিশ্চয় দেখিছা প্ৰথমতে এটা ৱেবছাইট আছে যাৰ নাম হৈছে ডিটেইলছ অসমী। গতিকে এই ডিটেইলছ অসমী ৱেবছাইটটোত তোমালোকে জাষ্ট এবাৰ চুই দিবা। চুই দিয়াৰ পাছতেই তোমালোকে দেখিবৰ কাৰণে পাবা এনেধৰণৰ এটা পেজ। আৰু ইয়াতে ওপৰতে নিশ্চয় দেখিছা তোমালোকে চাৰ্চ বাৰ এডাল আছে। গতিকে এই চাৰ্চ বাৰডালত তোমালোকে জাষ্ট এবাৰ চুই দিবা। চুই দিয়াৰ পাছতেই ইয়াত তোমালোকক চাৰ্চ কৰিবৰ কাৰণে ক'ব। গতিকে তোমালোকে তোমালোকৰ যি ক্লাছ আছে সেই ক্লাছটো লিখি পিনি পেপাৰখনৰ নামটো লিখি দিবা। উদাহৰণস্বৰূপে যদি তোমালোকক ক্লাছ 9ৰ প্ৰশ্ন কাকত লাগে তেনেহ'লে ক্লাছ 9 বুলি তোমালোকে লিখি দিব পাৰা, ক্লাছ 9 বুলি। আৰু যিটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ তোমালোকক লাগে সেই ছাবজেক্টটো তোমালোকে জাষ্ট লিখি দিবা। মোক আছামিছৰ পেপাৰ লাগে, গতিকে মই আছামিজ বুলি লিখিছোঁ। তাৰ পাছত চাৰ্চ কৰিছোঁ। চাৰ্চ কৰি দিয়াৰ এনেদৰে লগে লগে তোমালোকে ইয়াত দেখিবৰ কাৰণে পাবা, ইয়াত ওলাই আহিব। তোমালোকে নিশ্চয় দেখিছে, ইয়াত দেখিছা ক্লাছ 9 আছামিজ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ 2025 বুলি লিখা হৈছে। গতিকে এনেদৰে তোমালোকে ইয়াত দেখিবৰ কাৰণে পাবা প্ৰশ্ন কাকতসমূহৰ নাম। আৰু ইয়াতে তোমালোকে জাষ্ট এবাৰ চুই দিবা। চুই দিয়াৰ লগে লগে তোমালোকে ইয়াত PDFটো দেখিবৰ কাৰণে পাবা। ইয়াত বিভিন্ন প্ৰশ্ন কাকত দিয়া আছে। গতিকে বিভিন্ন প্ৰশ্ন কাকত তোমালোকে দেখিবৰ কাৰণে পাবা। ছেইম থাকিব। ইয়াত ডাউনলোডৰ তোমালোকে অপশ্যন দেখিবা। লগতে ইয়াত পেপাৰখন ভালদৰে শ্ব' কৰিব, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা, বৰ্তমান সময়ত মোৰ নেটটো শ্ল', গতিকে ভালদৰে মোৰ শ্ব' কৰা নাছিলে প্ৰথম অৱস্থাত। গতিকে এতিয়া শ্ব' কৰিছে, নিশ্চয় দেখিছা। এতিয়া প্ৰশ্ন কাকতখন PDF ফাইল আকাৰে আমি ডাউনলোড কৰিবৰ কাৰণে কি কৰিব লাগিব, জাষ্ট ইয়াত ডাউনলোড PDFৰ যিটো অপশ্যন তোমালোকে দেখিছা সেই অপশ্যনটোত মাত্ৰ চুই দিবা। চুই দিয়াৰ লগে লগে তোমালোকৰ মোবাইলত যিবোৰ জিমেইল আছে বা ইমেইল ID আছে সেইসমূহ তোমালোকৰ ইয়াত শ্ব' কৰিব। গতিকে যিটো জিমেইল IDত তোমালোকে সেই PDFটো ছেভ কৰিব বিচাৰিছা সেই জিমেইলটো নাইবা ইমেইল একাউণ্টটো জাষ্ট এবাৰ তোমালোকে চুই ল'বা, নাইবা তোমালোকে ডাইৰেক্টলি OK কৰি দিবা। OK কৰি দিয়াৰ লগে লগে PDF ফাইলটো তোমালোকৰ মোবাইলত ডাউনলোড হৈ যাব। আৰু এনেদৰে তোমালোকে দেখিছা নিশ্চয় এনেকৈ ওলাই আহিছে। গতিকে তোমালোকৰ মোবাইলত PDF ফাইলটো ডাউনলোড হৈছে। গতিকে এনেদৰে তোমালোকে আমাৰ ৱেবছাইটত আহি পিনি PDF ফাইল ডাউনলোড কৰিব পাৰা। আৰু এইখিনিতে মই তোমালোকক জনাব বিচাৰিছোঁ, যদিহে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জড়িত নাই হোৱা নিশ্চয় জড়িত হৈ ল'বা। সম্পূৰ্ণ বিনামূলীয়া তোমালোকৰ কাৰণে MCQ টেষ্ট আমি পাতি আছোঁ ভৱিষ্যতে।
বা অতীততো আমি বহুতখিনি পাতিছোঁ গতিকে যদি তোমালোকে জড়িত হোৱা তেনেহ'লে তোমালোকে লাভান্বিত হ'ব পাৰা গতিকে নিশ্চয় আমাৰ হোৱাটছআপ চেনেলত জড়িত হৈ ল'বা আৰু জড়িত হ'বৰ কাৰণে জাষ্ট তোমালোকে মোক হোৱাটছআপত মেছেজ কৰিলে হ'ল আৰু মোৰ মেছেজ নাম্বাৰটো তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখি আছা এই নাম্বাৰটো জাষ্ট এটা মেছেজ কৰিলে তোমালোকে আমাৰ হোৱাটছআপ চেনেলৰ লিংক পাবা আৰু নিজৰ ক্লাছৰ হোৱাটছআপ চেনেলটোত জড়িত হৈ পিনি তোমালোকে এক্সামসমূহ দি থাকিবা